নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নদী পাৰৰ পৰা। ইয়াত চাব পাৰে এখন নদী আছে এইফালে। আৰু আজি যাবলৈ লৈছোঁ দেবেৰাপাৰ থান। বহুতে হয়তো জানে আৰু বহুতে নাজানে, গতিকে ভিডিঅ'টো চাই থাকক। যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ লগত আহিছে দুটা নিগনি পোৱালি, দেখাই দিছোঁ, চাব পাৰে। ডাঙৰ ডাঙৰ নিগনি বাৰু, এইটো আছে ডাঙৰ নিগনি দুটা। এইটো হৈছে গৌৰৱ, ধেমালি কৰিছোঁ নিগনি বুলি। এইটো হৈছে গৌৰৱ, এইটো হৈছে কুকিল। ইহঁতো আহিলে লগত যাবলৈ। আৰু আমি এতিয়া যোনটো ৰাস্তা দি যাম, এই ৰাস্তাটো আপোনালোকক দেখাই দিছোঁ। মানে ৰাস্তাৰ কণ্ডিশ্যন একেবাৰে বেয়া। ইয়াত চাব পাৰে এইফালে নদী, চব এইফালে নদী, এইফালে দলং। আৰু এইফালেদি যাব লাগিব আমি এতিয়া। গতিকে যাওঁতে ভিডিঅ' বনাব পাৰিম নাই ঠিক নাই, গতিকে তাত গৈ ভিডিঅ' বনাম। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু আহি পালোঁ টেমেৰামিৰি গাঁও। আৰু ইয়াৰ পৰা অলপ দূৰ গ'লে দেবেৰাপাৰ থান পাম। আৰু ইয়াত বিষ্ণু আছে আমালৈ ৰৈ, ইয়াৰ ঘৰ ইয়াতে হয়। গতিকে ই আমাক লৈ যাব এতিয়া। কিমান দূৰ আছে আৰু অকণমান বেছি দূৰ নহয়, গ'ল। A few moments later. আৰু এতিয়া আহি পালোঁ মই দেবেৰাপাৰ থান, যি থানৰ কথা আপোনালোকক ইমান দেৰি কৈ আছিলোঁ। আৰু এই থানখন হৈছে এখন বহুত পুৰণি থান। 1623 খ্ৰীষ্টাব্দতে যি বংশীগোপাল দেৱ, আপোনালোকে বহুতে জানে হয়তো আৰু বহুতে নাজানে, তেওঁ প্ৰতিষ্ঠা কৰা থান। আৰু এতিয়া বহুতখিনি ধুনীয়া কৰিছে, নতুনকৈ বনাইছে। গতিকে ভিতৰলৈ গৈ এটা এটাকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আমাৰ কেমেৰা পাৰ্চন বিষ্ণুৱে দেখাব সকলোখিনি। গতিকে আহক ভিতৰলৈ সোমাই যাওঁ। এইফালে গেটত ধুনীয়াকৈ মূৰ্তি বনাই থৈছে, ইয়াত চাওক ধুনীয়াকৈ তাল বজাই আছে। আৰু এইফালে হাতী মূৰ্তি, কি ধুনীয়া লাগিছে। আৰু এইফালেও ঠিক তেনেকৈ আছে। আৰু এইফালে ইয়াত খোল বজাই আছে। আৰু এইফালে হাতী মূৰ্তি আছে। আৰু ভিতৰত আৰু আছে, আহক আপোনালোকে। আৰু এইফালে ইয়াত জিৰাফৰ মূৰ্তি, দুফালে দুটা জিৰাফ ধুনীয়াকৈ বনাই থৈছে। আৰু থানখনৰ পৰিৱেশটো চাওক, কি এটা ধুনীয়া পৰিৱেশ। আমাৰ বিষ্ণুৱে দেখাই দিব, বিষ্ণুৱে দেখাই দিয়া ভালকৈ থানখনৰ পৰিৱেশটো এবাৰ। কি ধুনীয়া এটা চৌপাশ চাওক। আৰু এইফালে এখন ফুলনি পাতিছে ধুনীয়াকৈ, নতুনকৈ ফুল এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এয়া আহক বিষ্ণু আহা, দেখাই দিয়েহি। আৰু ইয়াতে বিভিন্ন ধৰণৰ ফুল ৰুইছে। ভিতৰলৈ এতিয়া নোসোমাওঁ, এয়া আপোনালোকে চাওক, ইয়াত বিষ্ণুৱে দেখাই দিব ধুনীয়াকৈ। ইয়াত বিভিন্ন ধৰণৰ ফুল আছে, এতিয়া হোৱা নাই, সম্পূৰ্ণ হোৱা নাই। আৰু ধুনীয়াকৈ ফুল ফুলিব আৰু কেইদিনমানৰ পিছত। আৰু ভিতৰলৈ যাম এতিয়া থানখনৰ, চাই থাকক ভিডিঅ'টো। থানখন ইয়াত বিষ্ণুৱে দেখাই দিব। ইয়াৰ চাওক আপোনালোকে, কি ধুনীয়া লাগিছে আঁতৰৰ পৰা। আৰু ভিতৰলৈকে সোমাই যাম। আৰু আহক আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু থানখনত এটা পুখুৰী আছে ডাঙৰ, সেয়াও আপোনালোকক দেখাম। কিন্তু তালৈ যোৱাৰ আগতে থানখনৰ ভিতৰৰ পৰা আহোঁ এপাক। আৰু এয়া সোমাই আহি এয়া ধুনীয়াকৈ মূৰ্তি বনাই থৈছে। এইফালে এতিয়া সিংহ। আৰু ভিতৰলৈ এতিয়া সোমাই যাম, এই আহক। আৰু ভিতৰলৈ সোমাই আহিলোঁ এতিয়া থানৰ। ইয়াত চাওক কি ধুনীয়া লাগিছে, কিমান এখন ডাঙৰ থান আপোনালোকক দেখাইছোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ সবাহ, ভাগৱত পাঠ, ভাওনা সবাহ আদি হৈ থাকে। আৰু ইয়াৰ ওচৰৰ মানুহে ধুনীয়াকৈ আহে ইয়াত। আৰু আপোনালোকো আহিব পাৰে চাওঁ বুলি ক'লে। আৰু এইফালে ধুনীয়াকৈ মূৰ্তি চূৰ্তি বনাই থোৱা আছে। আৰু বেক কেমেৰাত মই আপোনালোকক গোটেই থানখন ভালকৈ দেখাই দিছোঁ, চাওক। এতিয়া থানখনৰ বাহিৰত এটা পুখুৰী আছে, সেই পুখুৰীটো আপোনালোকক দেখাবলৈ লৈ যাম। আহক আপোনালোকে, দেখাই দিছোঁ ভালকৈ গৈ। আপোনালোকক এটা বস্তু দেখাই দিছোঁ,
ইমান দেৰি মানে আমাৰ বেক কেমেৰা ধৰি দিয়া আমাৰ কেমেৰা পাৰ্চনজন হৈছে এইজন আমাৰ ঘৰ ইয়াতে হয় কেনেকুৱা লাগিছে কেমেৰা ধৰি আজি প্ৰথমবাৰ আজি তোমাক কেমেৰা ধৰিব লগাইছোঁ ভাল লাগিছে এতিয়া ক'ত যাম ইয়াৰ পৰা এতিয়া নদী সোৱণশিৰি নদী ইয়াত আৰু দেখাবলগীয়া ইমান তেনেকৈ নাই যিমানখিনি পৰা আপোনালোকক দেখালোঁ আৰু এতিয়া এটা নদী ঘাট গৈ আছোঁ চাওক কি সোৱণশিৰি নদী ন অঁ সোৱণশিৰি নদী